নিকি একদম কলপাতৰ মাজতে সোমাই গৈছে। ৰ'ব ষ্টৰিটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি হৈছে লক্ষ্মী পূজা, যিহেতু ভিডিঅ'টো কালিৰে সেইবাবে আজি বুলি কৈছোঁ দিয়ক। এভৰি ইয়াৰৰ দৰে এইবাৰো আমাৰ গাঁৱৰ মানুহসকলে মিলি পাতিছে লক্ষ্মী পূজা। ৰাতিপুৱাই একদম গা পা ধুই লৈ নিকি আৰু মই আহি গ'লো মণ্ডপলৈ। আপোনালোকে নাভাবিব নিকি অকল কাম কৰি আছে ময়ো কৰি দিছোঁ দেই। নাই মানে মই ভিডিঅ'ত দেখালোঁ যে তাই পানী আনিছে, ঘৰ মুচি আছে, সেইবাবে ভাবিব ন আপোনালোকে যে মই এতিয়া ভিডিঅ'হে কৰি আছোঁ, সেয়ে মই কাম কৰা দেখাই দিছোঁ আপোনালোকক। পিছে এতিয়া আমি আহি গৈছোঁ ধুনীয়াকৈ ফুল ছিঙিবলৈ। নিকি আৰু ময়ে ছিঙি আছিলোঁ। এফালে হেমাও আহি গ'ল আমাৰ লগত। এই পাতটো বাৰু ডেক'ৰেশ্যন কৰিবলৈ ভাল, কিন্তু ইয়াৰ নাম কি জানো? আপোনালোকে কোনোবাই জানে যদি ক'বচোন। এতিয়া আমি ধুনীয়াকৈ মালা গোঠাত লাগি গৈছোঁ। জুবিন দাক শ্ৰদ্ধাঞ্জলি দিব লাগিব যিহেতু, সেইবাবে পাপুদাই আনি দিলে এই ফটোখন। মণ্ডপৰ চাৰিওপিনে মালা গোঠাৰ লগত আমি জুবিন দাৰ ফটো দিবলৈও মালা গুটি দিছোঁ। আমাৰ নিকি আকৌ এইফালে কলপাতৰ মাজতে সোমাই গৈছে। ইমানেই ৰেপিটেশ্যন তাই মালা লগোৱাৰ। এইবোৰ কৰি উঠিলোঁ মানে বাকী ছোৱালীকেইজনীও আহি গ'ল। তেওঁলোকক এই বেলপাতবোৰ ঠিক ঠাক কৰিবলৈ দিলোঁ। লগতে গ'লোঁ দুবৰিবন কেইটামান বিচাৰি থ'বলৈ, কাৰণ এক্সপাৰ্ট আহি